নৱম ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ আটাইৰে ভাল। আজি আমি তৃতীয় শ্ৰেণীৰ ২ নং পাঠ একতাৰ বল এই পাঠটি আমি আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটি তোমালোকে যদি ভালদৰে বুজি লোৱা, ই ভৱিষ্যত জীৱনত তোমালোকক বিশেষ ধৰণে সহায় কৰিব। তোমালোকে নিশ্চয় জানা, কিছুমান কাম অকলে কৰিবলৈ হ'লে বহুত অসুবিধা হয়, নহয় জানো? কিন্তু সেই কামটোত যদি আন কোনোৱে সহায় কৰি দিয়ে, তেতিয়া কি হয়? সহজ হয়। কিন্তু আমি যদি আনৰ লগত বা ঘৰৰ যিকোনো সদস্যৰ মাজত মিলা প্ৰীতি নাথাকে, হাই কাজিয়া কৰোঁ, তেন্তে জানো আনৰ সহায় পাম? তেতিয়া আমি আমাৰ জীৱনটোত আমি কৰিবলগীয়া কামবিলাক যথেষ্ট কষ্টৰ মাজেৰে কৰিবলগীয়া হ'ব। তেনেধৰণৰ এটা বাৰ্তাৰে এই একতাৰ বল পাঠটি তোমালোকৰ মাজলৈ আগবঢ়াই নিবলৈ বিচাৰিছোঁ। তোমালোকে মোৰ লগে লগেই পাঠটিত থকা শাৰীবোৰ একেলগে চাই যাবা। লগতে তাত বুজাবলগীয়া কিছু কথা থাকিলে মই মাজে মাজেই বুজাই যাম। আহাচোন আমি পাঠটোৰ মাজলৈ যাওঁ। সেই যে ছবিখনত দেখিছা, সেই ব্যক্তিজন হ'ল মহিকান্ত বৰুৱা। মহিকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। তেওঁ গাঁওখনৰ মানুহক মিলা প্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে। কিন্তু তেওঁৰ নাতি নাতিনীয়েকহঁতৰ মাজত মিল নাছিল। নাতি নাতিনীয়েকহঁতৰ মাজত মিলা প্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন যোৱাকালি সন্ধিয়া ককাক মহিকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। তোমালোকে সাধু শুনি নিশ্চয় ভাল পোৱা নহয়? ঠিক তেনেকৈ মহিকান্ত গাঁওবুঢ়াৰ নাতি নাতিনীয়েকহঁতেও সাধু শুনি ভাল পায়। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এতিয়া ককাকে সাধুটি আৰম্ভ কৰিছে। যে সাধুটো কি আছে আমিও জানো, আহাচোন। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। কিমানজন পুতেক? 4জন। পুতেককেইজনৰ মাজত একেবাৰেই মিলা প্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল। কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাণসাৰেই কৰা নাছিল। দেউতাকে যিবিলাক উপদেশ দিছিল সেইবোৰ কথা সিহঁতে মনোযোগী দিয়া নাছিল। দেউতাকে বহু কষ্টৰে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। অকলে জানো এটা পৰিয়াল চলাব লাগিলে কিমান কষ্ট হয়, তোমালোকে নিশ্চয় দেউতা মাক চাই দেখিছাই। গতিকে সেই খেতিয়কজনৰো বৰ কষ্ট হৈছিল। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিল। পুতেকহঁতে দেউতাকক কোনো কামত সহায় নকৰা আছিল। মানে খেতি বাতিৰ কাম কাজত তেওঁলোকে কোনো ধৰণৰ লাগি ভাগি দিয়া নাছিল। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নহা হ'ল। তেওঁ ভাবিলে, এনেদৰে থাকিলে পুতেকহঁত ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি পাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ দিলে। তোমালোকে ছবিখনত দেখিছা নহয়, তাত যিবোৰ কাঠি লৈছে সেইবোৰ ইকৰাৰ কাঠি। দেউতাকৰ কথামতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তেতিয়া দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। যে সকলোকে এডাল এডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি অনায়াসে ভাঙিলে। এডাল এডাল কাঠি ভাঙিবলৈ জানো টান হ'ব? সকলোৱে পাৰিছে ভাঙিবলৈ। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে।
কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে, এতিয়া বুজিলানে বোপাইহঁত, তোমালোক আটায়ে একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা, কিন্তু গোটেইকেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলা প্ৰীতিৰে চলিলে কোনেও তোমালোকৰ একো হানি বিঘিনি ঘটাব নোৱাৰে। খেতি বাতি বেপাৰ বাণিজ্যতো সফল হ'ব পাৰিবা হওক। এতিয়াৰে পৰা তোমালোকে সকলো কাম কাজ একেলগে কৰিবা। প্ৰত্যেকে ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম কাজ কৰিলে সফল নোহোৱাৰ কাৰণ নাই। সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। চাৰিওজন পুতেকে কথাটো বুজি পালে আৰু একেলগ হৈ কামত লাগিলগৈ। ছাত্ৰ ছাত্ৰীসকল, সেই খেতিয়কজনৰ চাৰিওজন পুতেকে দেউতাকে বুজাই দিয়া কথাবোৰ বুজি পাইছে। তেওঁলোকে বুজিছে যে মিলা প্ৰীতিৰে চলিলে কোনেও হানি বিঘিনি ঘটাব নোৱাৰে, আনকি কাম কাজ খেতি বাতি আদিত তেওঁলোকে সফল হ'ব পাৰিব। সাধুটো শেষ কৰি ককাকে ক'লে, এই সাধুটো কাক কৈ আছিল তোমালোকে জানো পাহৰিছা? গাঁওবুঢ়া মহীকান্ত বৰুৱাই নাতি নাতিনীয়েকহঁতক এই সাধুটো কৈ আছিল। আৰু সাধুটো শেষ কৰি ককাকে কি ক'লে? এতিয়া বুজিলানে, মিলিজুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা, সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা। এতিয়া যোৱা হওক, ফলি পুথি লোৱাগৈ। যে তেওঁলোকক কৈছে যে তোমালোকে হাই কাজিয়া কৰি নাথাকিবা। হাই কাজিয়া কৰি নাথাকিলে, মিলিজুলি থাকিলে তোমালোকে কেতিয়াও বিপদত নপৰা আৰু সাফল্য অৰ্জন কৰিব পাৰিবা। আৰু নাতি নাতিনীয়েকহঁতেও বুজি পালে। তোমালোকে বুজি পালানে? এতিয়াৰে পৰা তোমালোকে কাৰো লগত হাই কাজিয়া নকৰিবা, সকলোৰে লগত মিলিজুলি থাকিবা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটোৰ আলোচনাৰ মাজেৰে উপকৃত হ'ব পাৰিবা।